আফটাৰনুন ৱেলকাম টু মাই চেনেল মোমেণ্টছ উইথ নেন্সি। প্ৰথমে মই আপোনালোক সকলোকে ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমি মাহ হালধিৰে গা ধুলোঁ, ৰাতিপুৱাই 3টাই গা ধুলোঁ। তাৰ পৰা চিৰা আৰু দৈ জলপান খালোঁ বিহু বুলি। তাৰপিছত কিন্তু বিহু বুলি মই একো বনোৱা নাই, মিঠাই একো বনোৱা নাই, তিলপিঠা একোৱেই বনোৱা নাই। সেইকাৰণে এতিয়া ভাবিছোঁ কি বনাওঁ, বিহু বুলিতো কিবা এটা মিঠা বনাব লাগে। সেইকাৰণে ভাবিছোঁ জেলেপীয়ে বনাওঁ। মই জেলেপি বেটাৰটো ৰেডি কৰি থৈছোঁ। তেতিয়াহ'লে ব'লক আজি বিহু বুলি মিঠা জেলেপিকে বনাওঁ। এইখিনি ৰেডি কৰি থৈছিলোঁ কালিয়ে মই বেটাৰটো বনাই। এতিয়া মই এইটো মই লৈছোঁ পাইপিং বেগত লৈছোঁ। টমেটো কেচাপ বটলটো ল'লেও হয়, কিন্তু মই পাইপিং বেগতে লৈছোঁ। আশা কৰোঁ ভাল হ'লে হয় আৰু আৰু এয়া এইডাল মই ৰিবনডাল মাৰি দিম। এইটোৰ পৰা আগটো কাটি ল'ম। এতিয়া মই এইটোত লৈ ল'লোঁ কেচাপ বটলত। তাৰ পৰা এয়া দেখিছে না, Dhani 1 minit rubah deh. এয়া আমাৰ জেলেপি বনি আছে, গৰম গৰম জেলেপি। এতিয়া লৰাব নালাগে, অলপ টাইম এনেকৈ থাকিব, নহ'লে মই বনালোঁ জেলেপি। এয়া জেলেপি, গৰম গৰম জেলেপি আপোনালোকক মই এটা দেখুৱাই দিছোঁ। এইটো চব ইমান ক্ৰিস্পি হৈছে। আৰু এতিয়া চব দোকান চোকান বন্ধ হৈ আছে, হোটেল দোকান আৰু খোলা থাকিলেও বাহিৰৰ পৰা মিঠাই নাতি ইমান ছেফ নহ'ব। গতিকে আমি ঘৰত বনাই খুৱাই মানে ভাল হ'ব। সেইকাৰণে ময়ো ঘৰতে খাবলৈ মন গ'ল, সেইকাৰণে ময়ো ঘৰতে বনাই দিলোঁ জেলেপি। গতিকে আপোনালোকেও মানে বহুত ইজি ৰেচিপি হয়, ডিছ কৈছোৱে মই, তেনেকৈ এবাৰ বনাই ট্ৰাই কৰি চাব। দোকানৰ পৰা খোৱাতকৈ নিজে ঘৰত বনাই খুৱাই ঠিক আছে, নহয় জানো? যিহেতু চবৰে বন্ধ, একেলগে আমি মিলিজুলি মানে বনাব পাৰোঁ, নহয় জানো? এয়া আৰু ৰাতিপুৱা আমি খালোঁ পিছে দৈ চিৰা মুড়ি এইবোৰ গুড় ক্ৰীম। আকৌ এতিয়া চাহৰ লগত আকৌ খাম আমি। ফ্ৰেণ্ডছ, আমি খাই উঠিলোঁ। খাই মানে আজি ইমান দুবাৰ হৈ গ'ল। ৰাতিপুৱা এবাৰ জলপান খালোঁ, আকৌ এতিয়া এবাৰ জলপান খালোঁ। আৰু বিহু বুলি ক'লে জলপানটো খাবলৈ মন যায়েই, নহয় জানো? সেইকাৰণে আজি আমাৰ দুবাৰ জলপান হৈ গ'ল খোৱা। ভাল লাগিলে খাই, একদম অসমলৈ ঘৰলৈ মনত পৰি গৈছে জলপানটো খাই পিনে। আৰু আজি মই ব্লগটো বেছি দীঘলীয়া নকৰোঁ, যিহেতু আজি বিহু। সকলোৱে ফূৰ্তি কৰক, নিজৰ ঘৰতে ফূৰ্তি কৰক, বিহু নাচক, গান লগাই লওক। ময়ো এপাক নাচিলোঁ ৰাতিপুৱা, আৰু এতিয়া আমাৰ বিহু লাগিয়ে আছে। এতিয়া মই আৰু এপাক নাচিম, কিয় বিহু বুলি ক'লে মই ৰ'বই নোৱাৰোঁ, গাটো মোৰ উঠিয়ে যায়। সেইকাৰণে বিহু গান ৰাতিপুৱা আমি লগাই থৈছোঁ, আৰু এতিয়াও মই এপাক নাচিম পিছে। আৰু সেইকাৰণে মই একদম ধুনীয়াকৈ পিন্ধি লৈছোঁ মুগা কাপোৰ বিহু নাচিবলৈ। আৰু
আপোনালোকেও জেলেবিটো বনাই চাব, বনাই খাই চাব, একদম ইজি হয়, বেছি বস্তু দৰকাৰেই নাই। ঘৰত সকলোৰে ময়দা থাকেই, ময়দা ল'ব। মই ময়দা একদম কম বনাইছোঁ, চাগে মোৰ 8-10টামান ওলাইছে জেলেবি, একদম কম লৈছোঁ। পেলাই দিছে ধানি একদম থাল ফূৰ্তিতে নাচি নাচি। মই লৈছোঁ 4 চামুচ কি কয় ময়দা লৈছোঁ, তাৰপিছত এচামুচ দৈ। মই ইনগ্ৰিডিয়েণ্টকেইটা আকৌ আপোনালোকক কৈ দিছোঁ এবাৰ। তাৰপৰা সেইটো মই ফেটি পানী দি পেনে বেটাৰটো অলপমান গাঢ়া হ'ব লাগিব, একদম লিকুইড কৰিলে পাতলা কৰিলে নহ'ব, অলপমান গাঢ়া হ'ব লাগিব, তেনেকৈ থৈছোঁ আন্দাজত। আৰু তাৰপিছত মই ফ্ৰিজত থৈ দিলোঁ গোটেই ৰাতিটো। আৰু আজি সেইকাৰণে আপোনালোকক আজি দেখুৱাই দিলোঁ জেলেপি বনাওঁতে। আৰু বিহু মানে কি হয়, এনেই বাৰু বস্তু বনাই থকাই হয়, কিন্তু এতিয়াহে মোৰ এইবাৰ মাজতে কেক বনাই গ'লোঁ, তাৰপিছত আৰু নাই। আৰু যিহেতু ইমান গৰম পৰিছে মানে এতিয়া বিহু বুলি সেইকাৰণে মিঠা বস্তু এটা আৰু জেলেপিটোৱে বনালোঁ আৰু ইজি। আৰু বেলেগ তেনেকৈ বস্তুও তিল নাছিলে, তিল পিঠা বনাবলৈ, আৰু পিঠা চিঠা নায়েই ইয়াত, ক'ত আৰু পিঠা পাম, সেইকাৰণে বনোৱা নহ'ল। সেইকাৰণে বিহু বুলি মিঠাকৈ জেলেবিকে বনাই দিলোঁ। সেয়া এতিয়া ভাবিছোঁ ব্লগটো মই শেষ কৰি দিওঁ। আজি বিহু আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিবৰ কাৰণে মই সৰুকৈ ব্লগটো বনালোঁ। ঠিক আছে তেতিয়াহ'লে। হেপী বিহু ক'ব নেকি দুগলু? ভিউৱাৰ্ছক হেপী বিহু। ধানি হেপী বিহু কৈ দিয়া। এয়া আহিছে হাজবেণ্ডেও হেপী বিহু ক'ব, ৰঙালী বিহু আন্তৰিক হেপী বিহু, হেপী বিহু চবৰে বিহু শুভেচ্ছা থাকিল। ঘৰৰ বাহিৰ ওলাই নাযাব দেই গাইজ, ঘৰৰ ভিতৰতে বিহু হেৰি কৰিব। আমি দুইটা একদম পুৰা ড্ৰেছ পিন্ধি আছোঁ বিহুৰ কাৰণে, ঘৰৰ ভিতৰতে বিহু কৰিব। ঘৰৰ ভিতৰতে, আমি আৰু ভিতৰতে ক'তনো। সেয়া ধানি হেপী বিহু ক'বা। হেপী বিহু কৈ দিয়া। হেপ তাইও একদম দৈ খাই তাই হেপী বিহুতে হেপ বুলি কৈছে। ঠিক আছে ফ্ৰেণ্ডছ, তেতিয়াহ'লে আজি মই ব্লগটো ইয়াতে শেষ কৰোঁ। বিহু লাগি আছে, মোৰ নাচো লাগি আছে, এতিয়া মই নাচিম। ঠিক আছে তেতিয়াহ'লে আজি ব্লগটো ইয়াতে শেষ কৰোঁ। যদি আজি আমাৰ ব্লগটো চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিব লগা নতুন ভিডিঅ'সমূহ আপোনালোকে নটিফিকেশ্যন পাই যায়। তেতিয়াহ'লে আকৌ আপোনালোকক পুনৰ লগ পাম এটা নতুন ব্লগৰ লগত। আজিলৈ ইমানেই, বাই, ভালকৈ থাকিব আৰু হেপী বিহু এগেইন।